নমস্কাৰ স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লে। আজি গোটেই দিনটো মোৰ কাপোৰ পেকিং কৰোঁতেই গৈছে, কাৰণ আজি ৰাতিলৈ আমি গৈ আছোঁ দাৰ্জিলিং। আৰু অলৰেডি মোৰ কাপোৰ পেকিং হৈ গৈছে। এতিয়া এয়া এইটো এটা ট্ৰলি ল'লোঁ, এটা হেণ্ডবেগ আৰু এটা পিঠিত লোৱা বেগ ল'লোঁ। 3টা বেগ লাগিলে, কাৰণ গৰম কাপোৰো ল'ব লগা আছে, ঠাণ্ডা পৰিব চাগৈ তাত। আৰু আমাৰ টিকেট কটা হৈ গৈছে, এয়া ৰেলৰ টিকেট। আমি প্ৰথমতে ডেকাৰগাঁও ষ্টেচনৰ পৰা যাম ৰঙাপাৰালৈ, তাৰপিছত ৰঙাপাৰাৰ পৰা আছে ট্ৰেইন নিউ জলপাইগুৰিলৈ, তাৰপিছত তাৰপৰা আমি গাড়ীলৈ যাব লাগিব। মই তাৰ ঠাইসমূহ দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়াও ওলাব পৰা নাই, ওলাম বাৰু। ঠিক আছে, ওলাই গৈ লওঁ, আপোনালোকক আকৌ লগ পাম। আমি ওলাই গৈ ৰেডি। এতিয়া আমাৰ লগৰখিনিয়ে আহি পোৱা নাই আৰু আমি অলপ ৰৈ আছোঁ ইয়াতে। আমাৰ ঘৰৰ পৰা দূৰ নহয় বাৰু ষ্টেচনটো, আৰু 10টা 15 যাব ট্ৰেইন। ঠিক আছে, লগ পাম আপোনালোকক। আমি ডেকাৰগাঁও ষ্টেচন পালোঁহি। এতিয়া আমাৰ লগৰবিলাকো আহি পাই গ'ল। এইফালে মইনা আৰু এইফালে বৰষা আৰু আমাৰ এইফালে বাচ্ছা পাৰ্টি। তো ঠিক আছে, দেখাই থাকিম, চাই থাকিব আপোনালোকে। ট্ৰেইনখন আহি পালে আৰু অলপ পিছতে ট্ৰেইনখন চলিব। আৰু ডেকাৰগাঁও ট্ৰেইনখন ষ্টাৰ্ট কৰিলে। আমি আহি ৰঙাপাৰা পোৱাহি নাই আৰু এতিয়া আমি ৰঙাপাৰা ষ্টেচন পালোঁহি আৰু অলপমান ৰখিব লাগিব ইয়াতে, কাৰণ 12টা 45 আছে আমাৰ ট্ৰেইন। বৰ্তমান 11:30 বাজিছে। এই আগফালে গৈছে বৰষাখন, চাই থাকক, দেখাই থাকিম ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ডছ, কালি ৰঙাপাৰা পোৱাৰ পিছত আৰু ভিডিঅ' কৰিবলৈ নহ'ল। আমাৰ ট্ৰেইনখন বহুত লেটকৈ আহিলে আৰু ভাগৰো লাগিল, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল। এতিয়া আমি পাই গ'লোহি NGP। এখন গাড়ী ঠিক কৰি লোৱা হৈছে, আমি চিধা এতিয়া দাৰ্জিলিঙলৈ যাম। গাড়ীৰ পৰা নামি আমি ধাবাখনত সোমাই এনেকৈ ভাত খাবলৈ গৈছোঁ, কাৰণ চবৰে ভোক লাগি আহিছে। তো আমি খাই লওঁ, ঠিক আছে, পাছত লগ পাই আছোঁ। গুড ইভিনিং ফ্ৰেণ্ডছ, আমি দাৰ্জিলিং আহি পোৱা আধা ঘণ্টামান হ'ল
আৰু গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ যিহেতুকে ইয়াত ঠাণ্ডা পৰিছে আৰু এয়া চুৱেটাৰ পিন্ধিবলগীয়া হৈছে আৰু আমাৰ 3টা ফেমিলিৰ কাৰণে 3টা ৰুম লৈছোঁ ওচৰা ওচৰিকৈ আৰু আমাৰ ৰুমটো মই আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি এয়া আমাৰ ৰুম নাম্বাৰ হৈছে 202 সোমাই আহিলোঁ মই ভিতৰলৈ এয়া এইফালে ড্ৰেছিং এখন আছে আৰু এইখন হৈছে বাথৰুমৰ দৰ্জা আমাৰ এইখিনিতে সোফা এখন আছে এইফালে এখন টেবুল দিছে ইয়াতে থৈছোঁ আৰু বেগবিলাক সৰু সৰু পাৰ্চবিলাক থৈছোঁ আৰু এইটো টিভি এটা আছে ছোৱালীয়ে কাৰ্টুন লগাই থৈ গৈছে বৰষাহঁতৰ ৰুমলৈ গৈছে তাই এইখন আমাৰ বিচনা আৰু এইফালেও ইয়াতো ড্ৰেছিং এখন আছে এইখিনিতে ইয়াত টেবুল এখন সৰু টেবুল আছে ইয়াৰ তলতে চেণ্ডেলবিলাক থৈছোঁ ওপৰত এনেকৈ পানী বটল আৰু বেগবোৰ এনেকৈ থৈ দিছোঁ আৰু ইয়াতে আমাক ব্লেংকেট এখন দিছে ইয়াৰ পৰাই ল'বলৈ এইটো আমাৰ ৰুম আৰু লগতে এইটো বৰষাহঁতৰ ৰুম বৰষাহঁতৰ হৈছে 201 এইটো বুমন আৰু আমাৰ ছোৱালী বিচনা খেচি ফুৰিছে বৰষাহঁতৰ ৰুম এইটো এইফালে আমাৰ মইনা আৰু এইফালে ধুনু এইফালে কাৰ্টুন চলি আছে টিভিত গুড মৰ্ণিং ফ্ৰেণ্ডছ আমি এতিয়া খোৱা উঠিলোঁ ৰাতিপুৱা আৰু অলপ পিছত সকলোৱে মিলি ব্ৰেকফাষ্ট কৰিবলৈ যাম আৰু আপোনালোকক মই এটা বস্তু দেখাইছোঁ আমাৰ ৰুমৰ পৰা এনেকৈ পৰ্দাখন খুলি দিলে চাওক ৰ'ব বেক কেমেৰা কৰি দেখাই আছোঁ আমাৰ ৰুমৰ পৰা এনেকৈ এই বিল্ডিংবোৰ ধুনীয়াকৈ দেখি পাই চাওক এয়া চাওক বিল্ডিংবোৰ দেখিছেনে এইফালে চাওক পাহাৰবোৰ আমাৰ ৰুমৰ পৰা নামিলে ওচৰতে এনেকৈ দোকানবিলাক আছে ওচৰতে কাপোৰৰ দোকান আমাৰ হোটেলৰ ওচৰতে আছে এখন হোটেল এতিয়া আহি আছোঁ আমি সকলোৱে ব্ৰেকফাষ্ট কৰিবলৈ মইনা মোৰ পিছে পিছে আহি আছে সেইফালে ধুনু ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ এতিয়া ব্ৰেকফাষ্ট কৰি আমি এতিয়া অলপ আহি আছোঁ টাউনখন খোজকাঢ়ি চাম বুলি ভাবিছোঁ অলপমান এইখন হৈছে চাইনিজ ৰেষ্টুৰেণ্ট চাওক কিমান ধুনীয়া ৰেষ্টুৰেণ্ট এখন এইবিলাক দেখিছেনে ইমান ডাঙৰ ডাঙৰ ধুনীয়া বিল্ডিংবোৰ আৰু এইটো হৈছে SP অফিচ গাড়ীবোৰ ৰখাই থৈছে এনেকৈ আৰু আমি যিটো ৰোডেৰে আহি আছোঁ এতিয়া এইটো হৈছে মল ৰোড আপোনালোকেও আহিলে ইয়াতে থাকিব পাৰে গোটেইখিনি সুবিধা আছে হোটেলৰ ফ্ৰণ্টত
কিমান ওখ ওখ বিল্ডিংবোৰ দেখিছেনে তাৰ মাজে সেইটো ৰাস্তাৰ ওপৰতে সেই ৰাস্তা এটা গৈছে এই মানুহবোৰে খোজকাঢ়ি ফুৰিছে এই ষ্টেপ কেইটা দি ওপৰলৈ উঠি যাব পাৰি এই ৰাস্তাটোলে এখন হৈছে হোটেল এইবিলাক হোটেলে হয় বাৰু এই বিল্ডিংবোৰ দেখিছেনে এইবিলাক সব হোটেলে হয় এফালে আমাৰ মইনা ফটো উঠি আছে ধুনুৱে ফটো মাৰি আছে এইটো হৈছে টাউন হল চাওক টাউন হল এইটো আৰু ইফালে সেইবিলাক হোটেলবিলাক সঁচাই ভাল লাগিছে দেই ইয়াৰ মানে ৰাস্তাবোৰ আৰু বিল্ডিংবোৰ দেখি জেগাখিনি সঁচাই খুব ভাল লাগিছে এই চাওক কিবা বিল্ডিংবোৰ আনকমন চাওক এতিয়া আমি আকৌ আমাৰ ৰুমলৈ আহি আছোঁ এখন আছে ট্ৰেন্স চাওক ট্ৰেন্স হয় এখন মানে বিল্ডিংবিলাক একে লগালগি গৈ থাকে চাওক এতিয়া আমি তললৈ নামি নামি আহি আছোঁ সেই ৰাস্তাটো দেখিছেনে ডাউনলৈ গৈ আছে এতিয়া মানে বিল্ডিংবোৰ দেখিয়ে ভাল লাগিছে চাওক এইটো ৰাস্তা আহি আছোঁ পাম আৰু এতিয়া আমাৰ ৰুম আমি এনেই টাউনখন অলপ ফুৰিলোঁ খোজকাঢ়ি চবেই চালোঁ আৰু ইয়াৰ মানে বিল্ডিংবোৰ আপোনাৰ একে লগালগি চব আৰু আমি এতিয়া আমাৰ হোটেলখন পাই গ'লোহি এইখন এইখন স্বাতি হোটেল আমি থকা হোটেলখন আহি আছোঁ এতিয়া ৰুমলৈ এইটো আমাৰ ৰুম পাই গ'লোহি আৰু আমাৰ ছোৱালীয়ে আহি পায়ে এয়া মোবাইলত লাগিছেহি
গেমত লাগি গৈছে আমি আবেলি আকৌ ওলাই যাম চাম আৰু জেগাবিলাক তো ঠিক আছে মোৰ ভিডিঅ'টো ইমানেই আছিলে নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম চাই থাকিব আপোনালোকে আজিলৈ আহিছোঁ বাই বাই